হেল্ল' দোস্ত, আজি আমি চাম ফেচবুকত প্ৰফাইল লকনো কেনেকৈ কৰে। ছোৱালীবোৰে বেছি কৰে বাৰু প্ৰফাইল লক ফেচবুকত, ল'ৰাবোৰক কৰা নেদেখোঁ ইমান। ঠিক আছে, আমি চাওঁ কেনেকৈ কৰে প্ৰফাইল লক। ঠিক আছে, তাৰ কাৰণে আমি প্ৰথমতে ফেচবুকটো অন কৰিব লাগিব। অন কৰি ইয়াত ছাইডত তিনিটা লাষ্ট আছে, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ খোল খাব। তাৰপিছত ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত এনেকুৱা পেজ খোল খাব। ইয়াত তললৈ আহিব। তললৈ আহি প্ৰফাইল লকিং বুলি দেখিব, ইয়াত ক্লিক কৰক। ইয়াত লক ইয়'ৰ প্ৰফাইল বুলি দেখুৱাইছে। লক ইয়'ৰ প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। ইয়াত আপুনি ইউ লক ইয়'ৰ প্ৰফাইল বুলি দেখাইছে, অ'কে বুলি মাৰি দিব। তেতিয়া আপোনাৰ প্ৰফাইল লক হৈ গ'ল। ঠিক আছে, এনেদৰে আপোনাৰ ফেচবুকৰ প্ৰফাইল লক কৰিব পাৰিব। এতিয়া আমি চাম কেনেকৈনো আনলক কৰে, কেনেকৈ সেইটো চাম। ঠিক আছে, আনলক কৰিবলৈ একেটা প্ৰচেছেই, মেথড একেটাই। প্ৰথমতে আমি ফেচবুকটো অন কৰি এই তিনিডাল আঁচত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত প্ৰফাইল লকিঙত আহিব। তাৰপিছত ইয়াত চাওক ভিউ এজ, ইনভাইট ফ্ৰেণ্ডছ আৰু আনলক দেখুৱাইছে। আনলক মাৰিব। আনলকত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ খোল খাব। ইয়াত আনলক ইয়'ৰ প্ৰফাইল বুলি দেখুৱাইছে। আনলক ইয়'ৰ প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰফাইল আনলক হৈ যাব। ইয়াত অ'কে মাৰি দিব। এনেকুৱা আহিব আনলক কৰাৰ পিছত। অ'কে কৰাৰ পিছত আপোনাৰ এতিয়া প্ৰফাইলটো আনলক হৈ গ'ল। এনেদৰেই ফেচবুকত আপোনাৰ প্ৰফাইলটো লক আনলক কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ।